নমস্কাৰ বন্ধুসকল, মই পৱন। আপোনালোকে চাই আছে পৱন গগৈ আছাম ব্লগ। মই আহিছোঁ তিতাফুল ছিঙিবলৈ। দেখুৱাম আপোনালোকক। ইয়াত তিতাফুল দেখিছে। ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ বিষয়ে মই কৈ থাকিম কেনেকুৱা কি। মই সোনটো আহিছে ছিঙিবলৈ। সোনটো সেইডোখৰত আছে বন্ধুসকল। এয়া তিতাফুল। তুমি হেৰি কৰি থাকা, এয়া দেখিছে, দেখিছে দেখি আছে। বন্ধুসকল, আমাৰ এইটো চাইডে এইটো বহাগী তিতা বুলি কয়। আপোনালোকৰ চাইডে কি নাম মই নাজানো, আমাৰ এইটো চাইডে বহাগী তিতা বুলি কয়। এই গছজোপা এটা গুণাগুণ আছে। গুণাগুণটো হ'ল, যিবিলাক মানুহৰ কাহ হৈ থাকে বেছিকৈ, কাহ হ'লে মানে ইয়াৰ গছৰ এই আগটো যে এই কলিটো দেখিছে, এই কলিটো ভাজি পেলাই নি খালেও হয় বা পাতত দি খালেও হয়। আপোনাৰ কাহ ভাল হয়। কাহি থকা মানুহে খালে 2-3 দিনমান খাই দিলে এইটো ভাল হৈ যায়। এই কলিটো, এই কোমলীয়া কলিটো দেখিছে, এই কোমলীয়া কলিটো পাতত দিও খাব পাৰে। আপোনাৰ এনেকৈ ভাজি পেলাই নি আলুৰ লগত দি খালেও বা সুন্দাকৈ বনাই খালেও আপোনালোকে কাহৰ কাৰণে ভাল বুলি কয়। বহাগী তিতা বুলি কয়। যদি আপোনালোকৰ ঘৰত নাই সঁচটো, কাৰোবাৰ ঘৰত যদি সঁচ পায়, এনেকুৱাটো লৈ আহিব। এনেকৈ বাৰী ঢাপৰ কিনাৰত লগাই দিব। মই ৰাস্তা কিনাৰতে এতিয়া কৰি আছোঁ। আমাৰ ৰাস্তা কিনাৰত বাঁহনি ছাইডত এনেকৈ লগাই দিয়া আছে। এইটো এনেকৈ দেখিছে, সেইফালে ৰাস্তা সেইটো। আৰু এইফালেও এইটো ৰাস্তা, মানে গাড়ী এখন আহি আছে। ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ বিষয়ে মই জনাই দিম। আমি তিতাফুলটো এৰুৱাই লওঁ, তেতিয়ালৈকে চাই থাকিব ভিডিঅ'টো। আৰু কেইটামান কথা আছে, মই কৈ থাকিম আপোনালোকক। আপোনালোকে যদি এইটো অলপ বেছি তিতা পায়, ধৰি লওক আলুৰ লগত, বেছি তিতা নহয়, খাবলৈ ভাল, অলপ তিতিকিটো আছে। তিতাটো গুণটোৱে ইয়াৰ কাহটো ভাল কৰে। যদি এইটো খাবলৈ আপোনালোকে আলুৰ লগত অলপ বেয়া পাইছে, তেতিয়া আপোনালোকে এই ডিমৰ লগতো খাব পাৰে। ডিমৰ লগতো দি এই ফুলটো খাব পাৰে। মই এতিয়া বনাম ডিমৰ লগত। এইটো নেদেখুৱাওঁ আপোনালোকক ভিডিঅ'টো। এই 4টা ডিম আছে যে, এই 1, 2, 3, 4, এই 4টা ডিম হ'ল আপোনাৰ হেৰি চীনাহাঁহৰ। এইটো হ'ল আপোনাৰ পাতিহাঁহৰ ডিম। চীনাহাঁহৰ ডিমকেইটা কালাৰটো বেলেগ আৰু পাতিহাঁহৰ কালাৰটো বগা। এইকেইটা অলপ ৰঙচুৱা টাইপৰ কালাৰ। ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।